জোনাৰ বৰ্ষাৰণ্য প্ৰবাদ গছপুলি ৰোপণৰ নামত সংগঠিত হৈছে ব্যাগুম দুৰ্নীতি। ধেমাজি জিলাৰ জোনাই মহকুমাৰ একমাত্ৰ বৰ্ষাৰণ্য প্ৰবাহ সংৰক্ষিত বনাঞ্চলত গছপুলি ৰোপণৰ নামত সংগঠিত হৈছে ব্যাগুম দুৰ্নীতি অনিয়ম। বৰ্ষাৰণ্য প্ৰবাদ গছপুলি ৰোৱাৰ নামত সংগঠিত হোৱা ব্যাগুম দুৰ্নীতি অনিয়মৰ সন্দৰ্ভত বাহিৰজোনাই আঞ্চলিক ছাত্ৰ সন্থাই এক স্মাৰক পত্ৰ প্ৰদান কৰিছে জোনাই মহকুমা অধিপতিৰ কাৰ্যালয়ত। জানিব পৰা মতে বৰ্ষাৰণ্য প্ৰবাহ সংৰক্ষিত বনাঞ্চলৰ ৩ মাইল বনখণ্ডৰ অন্তৰ্গত তথা চিলেগাঁৱৰ সমীপৰ পৰা বনাঞ্চলত অসম চৰকাৰৰ বন বিভাগে ২০২২-২৩ বৰ্ষত আছাম প্ৰজেক্ট অন ফৰেষ্ট এণ্ড বায়'ডাইভাৰ্চিটি কনভাৰ্চেশ্যন ছ'চাইটি আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ আৰু যুটীয়া বন ব্যৱস্থাপনা সমিতিৰ অধীনত ৫০ হেক্টৰ মাটিত লোৱা হৈছিল গছপুলি ৰোপণৰ এক বৃহৎ আঁচনি। কিন্তু প্ৰায় ১,১০,০০,০০০ টকাৰ ব্যয় সাপেক্ষে ৫০ হেক্টৰ ভূমিত গছপুলি ৰোপণ কৰিব লাগিছিল যদিও প্ৰায় ২ হেক্টৰ ভূমিত ঔটেঙাৰ ডাল, মধুৰী গছ, অৰ্জুন গছ, উৰিয়াম গছ আদি প্ৰায় নামমাত্ৰ ৰোপণ কৰি গছপুলি ৰোপণৰ নামত ৯০% ধন দুৰ্নীতি অনিয়মেৰে মোকলাই নিয়া বুলি অভিযোগ কৰিছে বাহিৰজোনাই আঞ্চলিক ছাত্ৰ সন্থাই। আনহাতে উক্ত গছপুলি ৰোপণৰ নামত সংগঠিত হোৱা ব্যাগুম দুৰ্নীতি অনিয়মৰ ধেমাজি জিলাৰ উচ্চপদস্থ বন বিষয়া জড়িত থকাৰ অভিযোগ কৰিছে আছুৱে। সেয়েহে বৰ্ষাৰণ্য প্ৰবাহ সংৰক্ষিত বনাঞ্চলত গছপুলি ৰোপণৰ নামত সংগঠিত হোৱা ব্যাগুম দুৰ্নীতি অনিয়মৰ ওপৰত উচিত তদন্ত কৰি দোষীৰ ওপৰত কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে বাহিৰজোনাই আঞ্চলিক ছাত্ৰ সন্থাই। বাহিৰজোনাই আঞ্চলিক ছাত্ৰ সন্থাই প্ৰবাহ বনাঞ্চলত আমি অসম চৰকাৰৰ যিটো আঁচনি গছপুলি ৰোপণ কৰা আঁচনি তাক বাহিৰজোনাই আঞ্চলিক ছাত্ৰ সন্থাই পৰিদৰ্শন কৰি দেখা পালোঁ যে আমি তাত যিমানখিনি গছপুলি ৰুব লাগিছিলে ইমানখিনি ৰোৱা দেখি নাপালোঁ। তাৰ লগে লগে আমি বাহিৰজোনাই আঞ্চলিক ছাত্ৰ সন্থাই জোনাই মহকুমাৰ ডিপটি কাৰ্যালয়ত আমি স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ। তাৰ স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিছতো এতিয়ালৈকে তেখেতসকলে কিহৰ কাৰণে তদন্ত কৰা নাই ধৰিব পৰা নাই। আমি বাহিৰজোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে অৰ্ধ ধেমাজি জিলা ছাত্ৰ সন্থাই উচিত তদন্ত কৰাটো বিচাৰিছোঁ। স্মাৰক পত্ৰ দিয়াৰ পিছতো কেলে গুৰুত্ব দিয়া নাই তাৰ আমাক উত্তৰ লাগে। এতিয়া বন বিষয়া কোনে কোনে জড়িত হৈ আছে এই কামত সকলোক তদন্ত কৰিব লাগে আৰু যাৰ আণ্ডাৰত কামটো চলি আছিলে তেখেতক অতি সোনকালে চাকৰিৰ পৰা নিলম্বন কৰিব লাগে বুলি দাবী জনাইছোঁ। তাত আমি জনামতে তাত ৫০ হেক্টৰ গছপুলি ৰুব লাগে বুলি লিখা আছে, কিন্তু তাত প্ৰায় ২-৩ হেক্টৰ মানে হ'ব ইমানখিনিয়ে গছপুলি ৰোৱা দেখিবলৈ পালোঁ। তাৰপিছত অকল বাউণ্ডাৰীটো গোটেই এৰিয়াটো বাউণ্ডাৰী দিলে নহ'ব, গোটেই এৰিয়াত গছপুলি ৰুব লাগে। চৰকাৰে যেনেকৈ দিছে এনেকৈ গছপুলি ৰুবৰ কাৰণে পুনৰ গছপুলি ৰুবৰ কাৰণে আমি দাবী জনাইছোঁ। অসম চৰকাৰে গছপুলি ৰোৱাত বহুত গুৰুত্ব দিছে। এই মৰ্মে পুনৰ এই কামটো আকৌ আৰম্ভ কৰিবৰ কাৰণে দাবী জনালোঁ। এমাউণ্টটো ১,১০,০০,০০০ বুলি আমি তেখেতসকলে যিসকল কাম কৰি আছে তেখেতসকলৰ পৰা আমি গম পাইছোঁ, কিন্তু তাত 90% পইচা ওলালে বুলি আমাক জানিবলৈ দিছে যিসকল কাম কৰিছে। এইটো দিবাকৰ মহন্ত বুলি এজন ব্যক্তি আছিলে, বনকৰ্মী আছিলে, তেখেতৰ নেতৃত্বত এই কামটো চলি আছিলে। কিন্তু আমি জানিব পাৰিছোঁ যে তেখেতে বৰ্তমান জোনাইত নাই, বেলেগ এটা জেগাত ট্ৰেন্সফাৰ হৈ গুচি গ'ল বুলি আমি গম পোৱা গৈছে। কিন্তু ইয়াক অতি সোনকালে তদন্তত আনিব লাগে, নহ'লে ইয়াৰ ওপৰত আমি জিলা ছাত্ৰ সন্থা কম দিনৰ ভিতৰত কাৰ্যসূচী লোৱাৰ সিদ্ধান্ত ল'বলৈ বাধ্য হ'ম। নাই যিমানখিনি কৰিব লাগিছিলে বুলি ক'লে আমাৰ 10%ও কাম কৰা নাই বুলি আমি অনুভৱ কৰিছোঁ। মানে বিশেষকৈ তাত যিমানখিনি এৰিয়াত তেখেতসকলে চাফ চাফাই কৰিলে ইমানখিনি কামটো কৰিলেও 50% মান হ'লেহেঁতেন। ইমানখিনি চাফ চাফাই কৰাৰ পিছতো সিহঁতে অকল বাউণ্ডাৰীটো দি মেলি কামটো এৰি যোৱা দেখিবলৈ পাইছোঁ। দুৰ্নীতিটো সম্পূৰ্ণ হৈছে। দুৰ্নীতিটো তেখেতসকলৰ বিভাগীয় নেতৃত্বতে এইটো দুৰ্নীতি হৈছে বুলি আমি অনুভৱ কৰিছোঁ।